বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে খবৰ ভাল। বন্ধুসকল হয়তো আপোনালোকে থাম্বনেইলখন দেখি ধৰিব পাৰিছেই বেহাবাৰী আউটপোষ্টত অভিনয় কৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী বিউটি বাইলুং অৰ্থাৎ চুমকি কছাৰী বৰ্তমান অসুস্থ। বন্ধুসকল এই বিষয়ে হবিয়ে সকলোখিনি কথা এই ভিডিঅ'ত কম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধুসকল, মই অবিনাশ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল বেহাবাৰী আউটপোষ্টত অভিনয় কৰা বিউটি বাইলুং অৰ্থাৎ চুমকি কছাৰী অসুস্থ নহয় বা তেওঁৰ কোনো ধৰণৰ বেমাৰ হোৱা নাই। বন্ধুসকল এই বিষয়ে ইউটিউবত বহুতো আপোনালোকে ভুৱা বাতৰি দেখিবলৈ পাব যে বিউটি বাইলুং বৰ্তমান অসুস্থ। বন্ধুসকল বিউটি বাইলুঙৰ কোনো বেমাৰ হোৱা নাই। কেইদিনমান আগতে আমি আপোনালোকক জনাইছিলোঁ যে বিউটি বাইলুঙৰ আহি আছে এটা নতুন অসমীয়া গীত, যোনটো গীতৰ নাম হৈছে মইনা কলিজা। বন্ধুসকল সেই গীতটিৰ শ্বুটিঙৰ বাবে তেওঁলোক হস্পিটেল গৈছিল। তাত আপোনালোকে শ্বুটিং কৰা কিছুমান দৃশ্য স্ক্ৰীণত দেখিবলৈ পাইছে। বন্ধুসকল এনেধৰণৰ ভুৱা বাতৰিসমূহৰ পৰা আপোনালোকে সাৱধানে থাকিব। বন্ধুসকল এই বিষয়ে আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটোকো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো অল প্ৰেছ কৰি লওক। তেতিয়া আগন্তুক ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগতে চাব পাৰিব। বাৰু বন্ধুসকল আজিলৈ ইমানেই, লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।